নমস্কাৰ বন্ধুসকল, হিমান্ত পল্ট্ৰি ফাৰ্মিং ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ। তো বন্ধুসকল, আপোনালোকৰ ফাৰ্মখনৰ চাৰিওকাষটো কেনেকৈ বীজাণুমুক্ত কৰি ৰাখিব তাকে মই আজি অলপমান আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ' শেষলৈকে চাই থাকিব, অকণমানো স্কিপ নকৰিব। তো বন্ধুসকল, পোনপ্ৰথমে আপোনালোকৰ ফাৰ্মখন বীজাণুমুক্ত কৰি ৰাখিবলৈ হ'লে আপোনালোকে এটা মেডিচিন ব্যৱহাৰ কৰিব লাগিব, আৰু সেই মেডিচিনটোৰ নাম হৈছে B904। এইটো যিটো আপোনালোকে মেডিচিন দেখিছে, ইয়াৰ নামটো হৈছে B904, আৰু ইয়াৰ দামটো মাত্ৰ আপোনাৰ 256 ৰুপিজ। আৰু ইয়াৰ 200 ml আহে, দেখিছে 200 ml আহে, আৰু এইটো আপুনি 5 ml কৈ আপুনি পানীৰ লগত মিহলাই ইয়াক আপুনি কেনেকৈ ছটিয়াব লাগিব আৰু কেনেকৈ আপোনালোকে ল'ব, আপোনালোকক অলপমান দেখুৱাই দিবলৈ বিচাৰিছোঁ। তো বন্ধুসকল, আপোনালোকে এনেকুৱা এটা বটল ল'ব, পানী বটল 1 লিটাৰ চাইজৰ এটা বটল ল'ব পানী, আৰু ইয়াত আপোনালোকে মেডিচিনটো ইয়াতে আপোনালোকে মিলাব লাগিব। আৰু লগতে বন্ধুসকল, আপোনালোকে দৰৱটো মাৰিবৰ কাৰণে আপোনালোকে এটা স্প্ৰেয়াৰ লৈ ল'ব, আৰু এইটো আপোনালোকে দোকানত পাই যাব অতি সহজে। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ এইটো আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব লাগিব। বন্ধুসকল, আপোনালোকে এই দৰৱটোত 5 ml ল'ব লাগিব 1 লিটাৰ পানীত। আৰু এতিয়া মই বেজি নিচিনা বাৰু মই জুখিবলৈ, সেইকাৰণে মই মুখনিখনে লৈ লৈছোঁ, আৰু এতিয়া মই ইয়াত ধুনীয়াকৈ মিলাই ল'ম। এয়া চাওক বন্ধুসকল, মই এতিয়া ধুনীয়াকৈ মিলাই ল'লোঁ দৰৱটো, আৰু এইবিলাক অলপমান ঘেট গৈছে তললৈ। আৰু বন্ধুসকল, আপোনালোকে মুখনিখন বটলে এবাৰ ভালকৈ মাৰি পিনি আপোনালোকে অলপমান ভালকৈ দৰৱটো পানীখিনিৰ লগত অলপ লৰাই দিব, যাতে ভালকৈ দৰৱ আৰু পানীখিনি দুয়োটা অলপ জোকাই খাই সংমিশ্ৰণ হৈ যায়। অলপ ভালকৈ আপোনালোকে বটলটো অলপ লৰাই ল'ব। অলপ ভালকৈ লৰাই লোৱাৰ পিছত মই এতিয়া চাওক বন্ধুসকল, এইটো ভালদৰে মেডিচিনটো পানীৰ লগত সংমিশ্ৰণ হৈ গ'ল, আৰু এতিয়া মই স্প্ৰেটো ইয়াত ভৰাই দিম। আৰু বন্ধুসকল চাওক, এইটো অলপ ফেন ওলাইছে যে দেখিছে, বটলটোৰ ওপৰত অলপ ফেন দেখিছে, এইখিনি হৈছে দৰৱৰ ফেনখিনি। আপোনালোকে ধুনীয়াকৈ এনেকুৱা এটা স্প্ৰে লৈ ল'ব। এনেকৈ স্প্ৰেটো লৈ আপুনি আকৌ ভালকৈ জোকাই দিব, যাতে দৰৱখিনি আকৌ ভালদৰে মিক্স হৈ যায়। তো বন্ধুসকল, এতিয়া আমাৰ অলৰেডি এইখিনি মিলোৱা হৈ গ'ল, আৰু ইয়াক আপুনি দেখিছে নামটো, মেডিচিনটোৰ নাম হৈছে B904, আৰু ইয়াক আপুনি পল্ট্ৰি ফাৰ্মতো ইউজ কৰিব পাৰিব, অন্য ফাৰ্মবিলাকতো আপুনি ইউজ কৰিব পাৰিব। ঘৰতো আপোনালোকে বাৰীখনত যদি ইউজ কৰিব বিচাৰে আপুনি এইটো ইউজ কৰিব পাৰিব। আৰু সদায় বন্ধুসকল, আপোনালোকে যেতিয়া মেডিচিনবিলাক আনিব, যিকোনো মেডিচিন যেতিয়া আনিব, সদায় আপোনালোকে এক্সপায়াৰ ডেটটো চাই নিব। এয়া চাওক বন্ধুসকল, এইটো আগষ্টৰ 2022 চন দেখিছেনে, আপোনাৰ 2022লৈকে ইয়াৰ ভেলিডিটি আছে। আপোনালোকে সকলোৱে যেতিয়া বস্তু আনে, দৰৱ পাতি যিবিলাক আনে, আপোনালোকে সকলোৱে চাই চিতি আনিব। আৰু এই মেডিচিনটো আপোনালোকে অতি সহজে ফাৰ্মাচীত পাই যাব। আপোনালোকে আনি এইটো আপুনি আপোনাৰ ফাৰ্মখনৰ ভিতৰত আৰু বাহিৰৰ ছাইডতো মাৰিব পাৰিব। আৰু এতিয়া বন্ধুসকল, এইটো আপোনালোকে কেনেকৈ ইউজ কৰিব ফাৰ্মখনত, মই এতিয়া তাকে অলপমান আপোনালোকক দেখুৱাই দিম। তো ব'লক, এতিয়া মই আপোনালোকক দেখুৱাইছোঁ এইটো কেনেকৈ ইউজ কৰে। তো বন্ধুসকল, এতিয়া মই আহি পালোঁ ফাৰ্মখনৰ ভিতৰত, আৰু এতিয়া মোৰ গুৰিত আছে স্প্ৰেটো, আৰু মই এতিয়া ধুনীয়াকৈ স্প্ৰেটো কৰি দিম, যাতে বীজাণুখিনি গঁৰালৰ ভিতৰত থকা সকলোবিলাক বীজাণু ধ্বংস হৈ যায়। আপুনি এনেকৈ ভালদৰে কৰিব, মই স্প্ৰে কৰা দি এনেকৈ কৰিব ভালদৰে। বেছিকৈ আপোনালোকে চুকবিলাকত মাৰিব, এইবিলাকত অলপমান বীজাণুবিলাক সোমাই বেছি থাকে, এইবিলাকত আপোনাৰ মাৰি দিব চুকে কোণে, ভিতৰে চিতৰে আপোনাৰ বাহিৰে চাহিৰে চবতো মাৰিব পাৰিব, ঘৰতো ইউজ কৰিব পাৰিব আপোনালোকে। আৰু বন্ধুসকল, যেতিয়া আপোনালোকে মেডিচিন ইউজ কৰিব বা স্প্ৰে কৰিব, আপোনালোকে সকলোৱে সদায় মুখত মাস্কখন লগাই ল'ব, আৰু এনেকৈ আপোনালোকে ধুনীয়াকৈ মাৰি দিব, এইবিলাক ধুনীয়াকৈ মাৰি দিব, বাহিৰে চাহিৰে চবতো মাৰি দিব। মই ভিতৰটোত মাৰি দিছোঁ, এতিয়া চাইডত ভিতৰটোত মাৰি দিছোঁ এইবিলাক ধুনীয়াকৈ। আৰু বন্ধুসকল, আপোনালোকে ফাৰ্মবিলাকত সাধাৰণতে কেতিয়া আপোনালোকে বীজাণুবিলাক দেখিবলৈ পায়, যেতিয়া আমাৰ গঁৰালবিলাক অতি লেতেৰা হৈ থাকে, তেতিয়া আহি মাখিবিলাকে হাঁহ কুকুৰা যিবিলাক দানা দিয়া পাত্ৰ থাকে, সেইবিলাকত আহি মাখিবিলাক পৰি দিয়ে। তাৰ ফলত আমাৰ বীজাণুমুক্ত হ'বলৈ ধৰে, মাখিৰ পৰা বীজাণুমুক্ত হয় বেছিকৈ, আপোনালোকে সকলোৱে গম পায় চাগে। আৰু আপোনালোকে যিমান পাৰে গঁৰালটো চাফ চিকুণ কৰি ৰাখিবলৈ চেষ্টা কৰিব।
চাফ চিকুণ কৰি থাকিলে ইমান আপোনাৰ বীজাণুবিলাক নহয় আৰু হ'লেও আপোনালোকে মেডিচিন ইউজ কৰিব, আপোনাৰ বীজাণুবিলাক ধ্বংস হ'ব। লগতে যদি আপোনালোকে গঁৰালটো চাফা কৰি ৰাখে তেনেহ'লে আপোনালোকৰ যিবিলাক কুকুৰা হাঁহ থাকে সেইবিলাকৰ বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিব। বেমাৰ আজাৰবিলাক পটককৈ আপোনাক এটেক কৰিব নোৱাৰে হাঁহ কুকুৰাবিলাকক, যদি আপোনালোকে ভালদৰে গঁৰালটো চাফ চিকুণ কৰি সদায় ৰাখে। তো বন্ধুসকল, মই আপোনালোকক দেখুৱালোঁ আজি ভিডিঅ'টোত আপোনালোকে মেডিচিন কেনেকৈ ইউজ কৰিব পাৰে আপোনালোকৰ ফাৰ্মখনত বীজাণুবিলাক ধ্বংস হ'বৰ কাৰণে, আৰু আপোনালোকক দেখুৱাইছোঁ মই আপোনালোকৰ মেডিচিনটোৰ নাম কি হয়, দাম কিমান হয় আৰু কেনেকৈ ইউজ কৰিব আপোনালোকৰ ভিডিঅ'টো সকলোখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো যদি ভাল পায় এটা লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আমি দিয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে সকলোতকৈ আগতীয়াকৈ চাব পাৰে। আৰু আশা কৰিছোঁ সকলোৱে আমাৰ এই সৰু ইউটিউব চেনেলটো সকলোৱে আদৰি ল'ব। আকৌ লগ পাম আপোনালোকৰ লগত আন এটা নতুন ভিডিঅ' সৈতে। টাটা বাই বাই, জয় আই অসম।